BJP सरकारनि हेंथायै कंग्रेसआ गोबां गोनां अजद लानानै अजद बिलाइ फोसावदों। बे अजद बिलाइ आखायाव लाना खौरां मेल हांख्रायो कंग्रेस दैदेनगिरि मीरा बरठाकुरा। खौरां मेलाव BJP सरकारनि हेंथायै अजद लाबोयो मीरा बरठाकुरा। 2014 बोसोरावनो नरेन्द्र मदिया रादाय होदोंमोन। मोन 6 हारिसाखौ जनजाति खालामनायनि रादाय होदोंमोन। दिनैसिमबो मोन 6 हारिसानि जनजाति जायासै। BJP सरकारा आसामनि हा कर्परेटनो होदों। गुवाहाटीनि हाजोनि मानसिफोरनो हा होनायनि नंखाय रादाय होदों होननानै अजद लाबोदों मीरा बरठाकुरा। 14 চনত অসমৰ নিৰ্বাচনী প্ৰচাৰত ভাষণ দিবলৈ অহা বিজেপিৰ ষ্টাৰ কেম্পেইনাৰ নৰেন্দ্ৰ মোদীয়ে ক্ষমতালৈ অহাৰ 6 মাহৰ ভিতৰত 6 জনগোষ্ঠীক জনজাতিকৰণ কৰাৰ কথা তেওঁলোকে কৈছিলে। কিন্তু আজি কুপতি এই গোটেই কামখিনি হৈ নুঠিল। আপোনালোকে যদি জানে বিপ্লৱ শৰ্মাৰ প্ৰতিবেদনো আপোনালোকে ভালকৈ জানে এই প্ৰতিবেদনেই কেন্দ্ৰলৈ একচুৱেলি প্ৰেৰণ কৰা নহ'ল। এইটো গৱেষণাগাৰত তেওঁলোকে ক'ত গৱেষণা কৰি আছে এইটো হিমন্ত বিশ্ব শৰ্মাৰ বাকী আৰু ফাঁকিৰ চৰকাৰখনে গম পাব। আজিলৈকে কোনো জনগোষ্ঠীৰ লোকসকলক তেওঁলোকে জনজাতিৰ মৰ্যাদা দিব নোৱাৰিলে। কৰ্পোৰেট বন্ধুৰ লগত ভূমি হস্তান্তৰ আজি তাৰিখত তেওঁলোকে মাটি পট্টা দিয়াৰ কথা কয়। এতিয়া নিৰ্বাচন আহিছে তেওঁলোকে মাটি পট্টা দিয়াৰ কথা কয়। পাহাৰত থকা মানুহক কৈছে যে তেওঁলোকে মাটিৰ পট্টা দিব। বিভিন্ন অঞ্চলত তেওঁলোকে মাটি পট্টা দিম বুলি তেওঁলোকে আভুৱা ভৰিছে। বসুন্ধৰা 1, বসুন্ধৰা 2, বসুন্ধৰা 3ৰ জৰিয়তে ইতিমধ্যে কেবিনেটত সিদ্ধান্ত লৈ গুৱাহাটীৰ আশে-পাশে থকা পাহাৰত থকা প্ৰায় 1 লাখ পৰিয়ালক তেওঁলোকে উচ্ছেদ কৰাৰ কাৰণে ইতিমধ্যে তেওঁলোকে